মামা কি বনাইছ এইটো? এইটো মই ঢোলৰ মাৰি বনাইছোঁ একদম। ঢোলৰ মাৰি কিহৰ পৰা? এইটো মই কাঠৰ পৰা বনাইছোঁ ঢোলৰ মাৰি। কাঠৰ পৰা? কাঠৰ কেলে আজিকালি বাঁহ পাবলৈ নাইচোন, কাঠৰ পৰা বনাইছোঁ সেইকাৰণে ঢোলৰ মাৰি বনাই আছোঁ। এইটো নতুন প্ৰজন্ম। নতুন প্ৰজন্ম এতিয়া ক'ব গ'লেচোন গৰুত পথাৰত গৰু নাই তথাপি গৰু বিহু পালন কৰোঁ। তেতিয়াহ'লে বাঁহ নাই কাঠৰ মাৰিয়ে ঢোল বনাবলগীয়া আছে ন। আৰু অহা কাইলৈতো গৰু বিহু ন, গৰু বিহুটোতো মোৰ ঢোলৰ মাৰি লাগিবই মানে। ঢোলটোতো মই বজাব লাগিব ন, এনেও বিহুৰ প্ৰতি মোৰ বেছি আগ্ৰহ কাঠৰ মাৰি। বিহু বিহু লাগিছে গান। বিহু কাইলৈ বিহু আৰু বিহু নালাগিব নেকি? আমাৰ অসমীয়া কৃষ্টি পৰম্পৰা আমাৰ সেইটোৱে ডাঙৰ ৰঙালী বিহু। ইমান ফূৰ্তি লাগিছে বিহু বুলি ক'লে মই ৰ'বই নোৱাৰোঁ। 1 মিনিট কাটিবি নেকি? কাটি যোজনা এটাই মাৰিম দেই বিহু বিহুটো গাঁও ভাল লাগিছে। কাঠডাল বেছি শকত আছে নহ'লে পাতল কৰি বা পাছত ধুনীয়াকৈ গাম। ঠিক আছে। ঠিক আছে এডাল মানে বৰ সুবিধা পোৱা নাই।